২১ মাৰ্চত দিছপুৰ যাত্ৰা অংগনবাড়ী কৰ্মীৰ। অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰো মাননি অহা ১ অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব। কিন্তু বাজেট প্ৰস্তাৱত এই শিতানত ধন আবণ্টনৰ কোনো কথা উল্লেখ নকৰিলে। এই ঘটনাই অসম আঁচনিভুক্ত কৰ্মচাৰীসকলক আশাহত কৰিছে। আমি তাৎক্ষণিকভাৱে অৰ্থাৎ ১১ মাৰ্চত এনে বঞ্চনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় সঞ্চালকালয়ৰ ওচৰত স্মাৰকপত্ৰ প্ৰদানেৰে বাজেট প্ৰস্তাৱত ধন ধাৰ্য কৰিবলৈ আবেদন জনাইছিলোঁ। কিন্তু আজিলৈকে তেনে কোনো পদক্ষেপ উমঘাম নাই। সেয়েহে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অহা ২১ মাৰ্চত সমূহীয়া আবেদন পত্ৰ লৈ দিছপুৰ যাত্ৰা আৰম্ভ কৰিব। তেওঁলোকে কয় যে মাননি বৃদ্ধিৰ দাবী জনাই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ২০১১ চনৰ পৰাই শান্তিপূৰ্ণভাৱে বিভিন্ন প্ৰকাৰৰ আন্দোলনৰ কাৰ্যসূচী পালন কৰিবলগীয়া হৈছিল।